পিন্ধি পিন্ধি চেণ্ডেলৰ খুৰা এৰি গৈছেগে ইমানে খোজকাঢ়িছে তই ভাল মানুহজনী থাকি নাহিলে ভৰিটো সময় নাই অঁ মই দেখিছোঁ কিনো কৈ গ'লো অঁ হেল্ল' ডাবুল ডাবুল মাস্ক লগাই লৈছোঁ হেল্ল' 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 আমি এতিয়া ভাবিছোঁ চাগে ক'লৈ ওলাইছোঁ ইমান আন্ধাৰ পৰত তো আমি ওলাইছোঁ গুৱাহাটী মই জানো এতিয়া কি কাৰণে গৈছোঁ এতিয়া নকওঁ চাই থকা ভিডিঅ'তে গম পাই থাকিবা অঁ অকল আমি 3জন নহয় আমি ইয়াৰ পৰা 10জন যাম তো কি কাৰণে যাম তো চাই থাকিব ভিডিঅ'টি হয় অ'কে বাই বাই অ'কে প'জ দিয়া ময়ো একদম জিলিকি আছে ৰাতি আৰু কিবা ইছ ক'ত যোৱা তোমালোকে যোৱা ক'ত তোমালোকে ক'ত যোৱা আমি এতিয়া সোমাই আছোঁ আমি এটা বন্ধ কোঠালিত গুহাত সোমাই থকা নিচিনা লাগিছে একদম আমাক ব্লু ব্লু হৈ গৈছে হেল্ল' এই বস্তু আমি এইটিতে সোমাই আছোঁ আমি 4জনী য়েছ আমি যে এতিয়া ঘৰ ঘৰ খেলা নিচিনা লাগিছে আমি এতিয়া ঘৰ ঘৰ খেলিছোঁ তলত দেখাইছোঁ এইট হেল্ল' অঁ আপোনাক দেখাই নাছিলোঁ ৰ'বা ৰ'বা 1 মিনিট সেয়া আমাৰ চকীদাৰ আমি ক'ৰ পালোহি জানো গমেই পোৱা নাই হেল্ল' গাইজ আমাৰ ইয়াত এতিয়া পাৰি কৰিছে পাৰি ये मैं हूँ और फ्रेंड्स और यहाँ पे पारी हो रही है यहाँ पे पारी हो रही है बहुत गरम नहीं बा और ये बहुत गरम लगे पानी बटल में क्यों कोई पानी कोई बोले कम है एक दिन लगी हाय কি বুলি কম এতিয়া মই গুড মৰ্নিঙে হ'ব আৰু আমি এতিয়া জখলা বন্ধা ল'লোঁ মইতো ভাত খালোঁ দেই বিৰাট লাগিছিলে এইজনী চিপছ খাই পেট ভৰি গ'ল নাখালে ভাত মই একো নাই খোৱা কিয় লাগে ময়ো চেম কি খালা তুমি অ'কে এতিয়া আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট সেইগুলো আমাৰ সিহঁত পুৰা ওপৰত আৰামছে শুই আহিছে ভাইটিটো ইয়াত হয় নাই আজি একদম চুপাৰ খালী বেছি নায়েই মানুহ সেইটো কাৰণে মানে সিহঁতে একদম পুৰা ৰাজত্ব কৰি আহিছে ফাইনেলি আমি গুৱাহাটী পালোহি 5:30 বজাত আৰু আমি এতিয়া গৈ আছোঁ অয়ো হোটেল লাখ টকীয়া তো চাই থাকক বাকী ভিডিঅ'খিনি দেখাই আছোঁ আমি আহি গুৱাহাটী পালোঁ এতিয়া আমি ৰুমত আছোঁ Hey, bro. But মিঠা খাব লাগে বলে দিনটো মিঠা হয় পাহৰা গিলাগি উতনো আমন কাকে দেখি আজি পাগল মন হিয়াতে হাসি ফুলো আমি আহি পালোহি গুৱাহাটী আৰু এতিয়া
ফ্ৰেছ হৈ গ'লোঁ এতিয়া লাহে কৰি ওলাই যাম আৰু ক'ত যাওঁ আপোনালোকক দেখাই হেল্ল' আমি গুৱাহাটীলৈ 5 দিনৰ কাৰণে আহিছোঁ তো এই 5 দিনত আমি কি কৰোঁ কি নকৰোঁ চাই থাকক আজি প্ৰথম দিন তো আমি যাম আজি দেখাই আছোঁ তাৰপৰা আপোনালোকে গম পাইছে Come baby, my baby. Hello. Finally, আমি আহিছোঁ আচলতে ইয়ালৈ তো ভিতৰত কি হ'ব আৰু দেখাই আছোঁ Let's go. প্ৰাগজ্যোতিৰ সাংস্কৃতিক প্ৰকল্প তো আমি ইয়ালৈ আহিছোঁ ফোন এটা কৰিব লাগিছিলে মই নাই মই চবকে প্ৰপ'জ কৰিছোঁ ৰ'বা আকৌ মাস্কটো পৰিধান কৰিব লাগে সেইকাৰণে মাস্কটো পৰিধান কৰিছোঁ আমি এতিয়া গৈ আছোঁ বেক কেমেৰা কৰিছোঁ গাৰ্ডেন ৱাও এটা মডেলিঙৰ কাৰণে মডেলিং শ্ব' আছে তো কাইলৈ গ্ৰুমিং হ'ব পৰহি ফাইনেল হ'ব তো আজি গ্ৰুমিং আছে তো চাই থাকক তেতিয়া আপোনালোকে গম পাব হাই হিল পিন্ধি চেণ্ডেলৰ খুৰা এৰি গৈছেগৈ ইমানে খোজকাঢ়িছে ভাল মানুহজনী থাকি নাহিলে ভৰিটো সময় নাই মই দেখিছোঁ কিনো কৈ গ'লো একদম এতিয়া এনেকুৱা লাগিছে আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আমি গুৱাহাটী আহিছোঁ 5 দিনৰ বাবে তো আমি 3 দিন ফেশ্বন শ্ব' এটাত আমি বিজি থাকিম আৰু বাকী 2 দিন আমি ফুৰিম তো সেই ভিডিঅ'বোৰ আপোনালোকৰ আগত আগবঢ়াই দিম তো গতিকে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব এটা কথা শ্বেয়াৰ কৰোঁ হা ইয়ালৈ আহিলে মানে গুৱাহাটী আহিলোঁ বা বেলেগ বহুত দূৰত যাওঁ লাগে ঘৰৰ পানীখিনি আৰু ভাতখিনি বহুত মিছ কৰোঁ সঁচাকৈ পূজা যেইবাৰ কেমেৰাত ওলাই প্ৰতিবাৰে হেল্ল' কয় হেল্ল' কয় একো পচাই নাই মোৰ দিবলগীয়া কি জানা আনন্দ আৰু আমি আনন্দ কৰিব গৈছোঁ আমাক ফুৰি ইমান দেৰি হ'ল ভাত খাবলৈ আহোঁতে কেলে নৰ্থ ইষ্ট ইণ্ডিয়া 2021ত অংশগ্ৰহণ কৰিছে মোৰ 3জনী কিউটি পাই তো কি হয় ৰিজাল্ট গম নাপাওঁ আৰু সিহঁতে এতিয়া শ্ব' কৰি আছে একেবাৰে শেষত জনাইছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টি ৰিজাল্ট কি আহে 3গৰাকীক গতিকে ৱেইট কৰি আছোঁ আপোনালোকে ইতিমধ্যে গম পালে আমি গুৱাহাটী কিয় আহিছিলোঁ নৰ্থ ইষ্ট ইণ্ডিয়া বিউটি প্ৰেজেণ্ট এটা কম্পিটিশ্যন আছিল তো আমাৰ মৰম 3জনী আহিছিল আৰু ভাল খবৰ আমাৰ কষ্টবোৰ সাৰ্থক হ'ল গোটেই 3জনীয়ে নাম ৰাখিলে আৰু মই দেখাই আছোঁ টিনা নৰ্থ ইষ্ট ইণ্ডিয়াৰ ভিতৰত 2021ৰ বেষ্ট স্মাইল
টাইটেল পাইছে, বহুত ভাল খবৰ। আৰু এইফালে আহা মষ্ট ইণ্ডিয়া মা এই পালে কিবা আছিলা ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে, তো সেইটো এটা বহুত ভাল খবৰ। আৰু আমাৰ টিকলিজনী মই এইটো ৰুমলৈ দৌৰ মাৰিছোঁ। লাকি 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 তই বাথৰুমত পাইছে। লাকি আমাৰ লাকিও পালে। দেখাম লাকিয়ে পাইছে ব্ৰেণ্ড এম্বেচাডৰ, বহুত ভাল খবৰ। নৰ্থ ইষ্ট ইণ্ডিয়া 2021 ব্ৰেণ্ড এম্বেচাডৰ। তো তোমালোক সকলোৱে আশীৰ্বাদ কৰিবা যাতে অনাগত দিনত আৰু আগুৱাই যাব পাৰে, সেইটোৱে আছিল। আৰু বহুত ভাল লাগিছে মোৰ, কি ক'ম আৰু মোৰ কষ্ট, ঘৰখনৰ কষ্ট, সিহঁতৰ মাক দেউতাকৰ কষ্ট সকলোবোৰ পূৰ কৰিলে, তো বহুত সুখী আমি। ঠিক আছে ভিডিঅ'টো ভাগৰ লাগিছে।